নমস্কাৰ গাইজ। আমাৰ হিয়াৰ আমঠু জুবিনদাৰ মৃত্যুৰ ৰহস্যকেইটা ফাদিল কৰিছে সংবাদ মাধ্যমৰ যোগেদি আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। চাই লওক কি কাৰণত আমাৰ জুবিনদাৰ মৃত্যু হ'ব লগা হৈছিল। কালপ্ৰিট কেইটাৰ নাম উল্লেখ কৰিছে অলৰেডি। আপোনাৰ চাৰ্জশ্বিট দাখিল কৰে। ইয়াতে একিউজসকলৰ নাম আৰু যিখিনি ধাৰাত চাৰ্জশ্বিট দিয়া হৈছে এইটো মই আপোনালোকক কৈ দিম। একিউজ সিদ্ধাৰ্থ শৰ্মা, তেওঁক BNSৰ ধাৰা 3 সাবসেকশন আছে, 3 সাবসেকশন 6, 3 সাবসেকশন 7, 3 সাবসেকশন 8, এইটো কমন ইণ্টেনশ্যন ইত্যাদি বুলি কোৱা হয়। আপোনালোকে ধাৰাবিলাক BNSত চাব পাৰিব। 61 ক্ৰিমিনেল কনস্পিৰেচি, 103 মাৰ্ডাৰ আৰু বিত্তীয় লেনদেনৰ খেলি মেলিৰ কাৰণে 316 সাবসেকশন 5 ক্ৰিমিনেল ব্ৰিচ অফ ট্ৰাষ্ট, এইখিনি ধাৰা তেওঁৰ বিৰুদ্ধে চাৰ্জশ্বিট দিয়া হৈছে। দ্বিতীয়তে একিউজ শ্যামকানু মহন্ত, তেওঁক BNS 3 সাবসেকশন 6, BNS 3 সাবসেকশন 7, BNS 3 সাবসেকশন 8, 61 সাবসেকশন 2, 103, 308 সাবসেকশন 2, 318 সাবসেকশন 4 আৰু 238 ডিষ্ট্ৰাকশ্যন অফ এভিডেন্স, এইখিনি ধাৰাত তেওঁৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল কৰা হৈছে। একিউজ শেখৰ জ্যোতি গোস্বামী, তেওঁৰ বিষয়ে BNS 3 সাবসেকশন 6, 3 সাবসেকশন 7, 3 সাবসেকশন 8, 61, 103, এইখিনি ধাৰা আৰু ইয়াৰ উপৰিও 316 সাবসেকশন 5, এইটো ক্ৰিমিনেল ব্ৰিচ অফ ট্ৰাষ্ট, বিত্তীয় লেনদেনৰ যি খেলি মেলি, সেই ধাৰাও লগোৱা হৈছে। অমৃত প্ৰভা মহন্ত, তেওঁৰ বিৰুদ্ধে সেকশন BNS 3 সাবসেকশন 6, 3 সাবসেকশন 7, 3 সাবসেকশন 8, 61 সাবসেকশন 2, 103, এইখিনি ধাৰাৰ উপৰিও 238 ডিষ্ট্ৰাকশ্যন অফ এভিডেন্স BNS, এই ধাৰা লগোৱা হৈছে। সন্দীপন গৰ্গ একিউজ, তেওঁৰ বিৰুদ্ধে 105 BNS ধাৰা লগোৱা হৈছে। নন্দেশ্বৰ বৰা, তেওঁৰ বিৰুদ্ধে ধাৰা লগোৱা হৈছে 61, that is criminal conspiracy read with criminal breach of trust, that is 316 subsection 5, বিত্তীয় লেনদেনৰ খেলি মেলিৰ কাৰণে। ঠিক তেনেদৰে পৰেশ বৈশ্য, তেওঁৰ বিৰুদ্ধে ক্ৰিমিনেল কনস্পিৰেচি 61 সাবসেকশন 2 আৰু 316 সাবসেকশন 5 ক্ৰিমিনেল ব্ৰিচ অফ ট্ৰাষ্ট, এওঁলোকৰ বিৰুদ্ধে, এই দুজনৰ বিৰুদ্ধে এইখিনি ধাৰা প্ৰযোজ্য কৰা হৈছে। এই গোটেইখিনি আপোনালোকে আমি চাৰ্জশ্বিটত কোৰ্টৰ ওচৰত দাখিল কৰিছোঁ, সেই গোটেইখিনি ইয়াত কোৱাটো সম্ভৱ নহয়। মেইন চাৰ্জশ্বিটটোত প্ৰায় 2500 পৃষ্ঠা আছে আৰু তাৰ লগত যিখিনি ডকুমেণ্ট সংলগ্ন কৰা হৈছে, ডিজিটেল এভিডেন্স বা বিভিন্ন ধৰণৰ ডকুমেণ্ট, সেইখিনি গোটেইখিনি যোগ কৰি যদি চাওঁ তেতিয়াহ'লে 12000তকৈ অধিক পৃষ্ঠা হ'ব। আপোনালোকে জানে যে এইটো এটা SIT আছিল, স্পেচিয়েল ইনভেষ্টিগেশ্যন টিম। এটা টিমে তাত কেইবাজনো ইনভেষ্টিগেশ্যন অফিচাৰ আছিল। গতিকে যেতিয়া SIT গঠন কৰা হয়, এটা টিম থাকে, টিম অফ ইনভেষ্টিগেটৰ্ছ। যিখিনি তথ্য লাভ কৰা হৈছে সেইখিনি আমি চাৰ্জশ্বিটত ইতিমধ্যে কোৰ্টৰ ওচৰত দাখিল কৰিছোঁ। আৰু এটা কেছ আছিল 19/2005, তাত কিমানখিনি আগবাঢ়িছে তেতিয়ালৈকে? 19/2005টো এটা বেলেগ বিষয়ৰ ওপৰত ৰুজু কৰা হৈছিল, সেইটো তদন্ত এতিয়া চলি আছে। ছিংগাপুৰৰ ইয়ট পাৰ্টিত যিসকল আছিল, সেইসকলৰ বিৰুদ্ধে যিসকলৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল কৰা হৈছে, সেইটো মই ইতিমধ্যে আপোনালোকক ক'লোঁ।
এতিয়া মই আপোনালোকক এইটোৱে ক'ম যে আমি চাৰ্জশ্বিট দাখিল কৰিছোঁ কোৰ্টত। ইংলিছ একফালে আহি যাওক। মই এইফালে কৈ লওঁ, এইফালে কৈ মই এইফালেও কৈ দিম। So, in CID police station case number 18/2025, the SIT has submitted charge sheet before the Honorable Court of Chief Judicial Magistrate Kamrup, Guwahati today. We have submitted charge sheet against the following accused persons: Siddharth Sharma under section 3 of BNS section 3 subsection 6, 3 subsection 7, 3 subsection 8, 61 subsection 2, 103 subsection 1 and 316 subsection 5. Syamkanu Mohanto, BNS 3 subsection 3 subsection 6, again 3 subsection 7, 3 subsection 8, 61 subsection 2, 103 subsection 1, 308 subsection 2, 318 subsection 4 and 238. Shekhar Jyoti Goswami, BNS 3 subsection 6, 3 subsection 7, 3 subsection 8, 61 subsection 2, 103 subsection 1 and 316 subsection 5. Amrit Prabha Mohanto, BNS 3 subsection 6, 3 subsection 7, 3 subsection 8 and 61 subsection 2, 103 subsection 1 and 238. Sandipan Garg, BNS 105, Nandesar Bora, BNS 61 subsection 2 and 316 subsection 5. Similarly, Paresh Boishos 16 subsection 2 Aro 316 subsection 5. Out of you had arrested 7 people. Yes. Out of those 7 people, how many people have been charged under murder and how many people have been charged under other sections? So, if you see the sections, murder has been invoked against Siddharth Sharma, Syamkanu Mohanto, Shekhar Jyoti Goswami and Amrit Prabha Mohanto. Charges of murder and also other charges. And other people, what are the charges? Sandipan Garg 105, that is culpable homicide. And Nandeswar Bora and Paresh Boishyo have been charged for criminal conspiracy and criminal breach of trust for various financial irregularities. It is a voluminous charge sheet. Can you give us the amount of pages that is there and exhibit, what kind of exhibits are there in total? So, there are various documentary and digital evidence and material evidence. All have been submitted before the court. The main charge sheet contains about 2,500 pages and the documents, if we combine various documents, so it will be about 12,000 pages. Have the in the charge sheet, have the SIT been able to kind of establish the fact that who have been the people who have conspired, given the fact that you have... So as I said, the evidence that has been found against the accused persons, so based on those evidence, that these sections have been invoked and charges have been filed. Was it a long-term plan or what was... All these things will be there in the charge sheet. I cannot speak about those details. There was a criminal conspiracy going on. So any... Thank you. Sir, one thing. Since the incident was happened at Singapore, so how it is finding to collect all the information because it's a third country, and even they have said initially that there is no foul play against the people. So charging the... We have collected the required evidence from Singapore under the mutual legal assistance treaty that exists between India and Singapore. Thank you. Sir, the frame. Sir, we missed the frame. So,
in CID police station case number 18/2025, we have filed a charge sheet today in the court of Honorable Chief Judicial Magistrate Kamrup Guwahati against 7 arrested accused persons under various sections. The sections I have already told. Should I repeat? Yeah. So Siddharth Sharma, section of BNS, section 3, subsection 6, 3.